আমি এটা কথা লক্ষ্য কৰিলে দেখা পাওঁ যে অসমত দিনক দিনে দল সংগঠনৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে আৰু তেওঁলোকে তেওঁলোকৰ দাবীসমূহ পূৰণৰ হেতু তেওঁলোকে অসম বন্ধ ঘোষণা কৰে। আৰু আজিকালি প্ৰায় দেখাই যায় যে বন্ধুসকল এমাহত প্ৰায় এটা দুটা অসম বন্ধ হয়েই। কিন্তু ই কি কৰে বাৰু? ই সমস্যাৰ সমাধান কৰেনে বন্ধুসকল? আপোনাৰ মোৰ দল সংগঠনৰ বা দেশৰ কিবা কল্যাণ সাধন কৰেনে? নিশ্চয় নকৰে। 99% হয়তো নকৰে। তেন্তে বন্ধুসকল এই বন্ধ কিহৰ বাবে বাৰু? আমি অকণমান ভাবি চাবৰ হ'ল। চাওক বন্ধুসকল, যে আমি বন্ধ আহ্বান কৰোঁ বা আমি বন্ধ সমৰ্থন কৰোঁ, কিন্তু আমি এটা কথা ভাবি নাচাওঁ যে ফুটপাথত বহি চব্জি বিক্ৰী কৰা সেই বেপাৰীকেইটাৰ কথা। আমি ভাবি নাচাওঁ সেই ৰিক্সা চালকজনৰ কথা। আমি ভাবি নাচাওঁ সেই ঠেলা চালকজনৰ কথা। আৰু আমি ভাবি নাচাওঁ কোনোমতে দিন হাজিৰা কৰি পেট পৰ্বতোৱা অৰ্থাৎ পৰিয়ালটো পোহপাল দিয়া সেই দৰিদ্ৰ নিৰীহ মানুহখিনিৰ কথা। অসম বন্ধই বন্ধুসকল কোনো দেশৰ উন্নতি সাধন নকৰে বা ৰাজ্যখনৰ উন্নতি সাধন নকৰে, বৰঞ্চ দেশৰ অৰ্থনৈতিক উন্নয়নত ই হেঙাৰ স্বৰূপেহে দেখা দিয়ে। গতিকে বন্ধুসকল আজিৰ সময়ত আমি এই অসম বন্ধৰ বিৰোধিতা কৰিবৰ হ'ল অসমৰ যিটো বন্ধ সংস্কৃতি সেইটো বন্ধ কৰাৰ সময় আহি পৰিছে। তেন্তে আহক বন্ধুসকল আমি সকলোৱে মিলি অসম বন্ধ সংস্কৃতিটো বন্ধ হোৱাৰ কামনা কৰোঁ।